এতিয়া গণেশ মন্দিৰ পাইছোঁ। গণেশ মন্দিৰত অলপমান দৰ্শন কৰি লওঁ। দৰ্শন বহুত দিন পিছত নলবাৰীৰ গণেশ মন্দিৰত আমি আহি পাইছোঁ। যিহেতু আমি পিকনিক খাবলৈ গৈ আছোঁ, গতিকে আমি তাত অলপমান ভগৱানক স্মৰণ কৰি যাতে ভালে ভালে যাওঁ, সকলোৰে নতুন বছৰটো ভালে ভালে যায়। তাৰপিছত আমি ইয়াৰ পৰা চিধাই যাম ন? কি ৰোড এইটো? কি ৰাস্তা? ধমধমাৰত বাগানপাৰা, একদম বাগানপাৰা পাৰ ধমধমাৰৰ বাগানপাৰা পাৰ হৈ ভূটান চকী এইফালে আৰু এতিয়া এই মন্দিৰটোত দেখাইছোঁ আপোনালোকক। এইটো গণেশ মন্দিৰ। অলপমান গোটেইবিলাকে আমি অলপমান ভগৱানক সেৱা এটা কৰি যাওঁ। এইফালে বাবাজনো আছে ইয়াতে, ভাল লাগিল এখেতক লগ পায়ো। এই মন্দিৰত মই গণেশ বাবাৰ মন্দিৰত আহি গ'লোঁ। তেখেত পুৰোহিতৰ আশীৰ্বাদ লৈ গোটেই বছৰটো যাতে সকলোৰে ভালে যায়, এই আজি পিকনিক খোৱাৰ চান্সতে মন্দিৰো দৰ্শন কৰি ল'লোঁ। আপোনালোকে চাওক, এইটো নলবাৰীৰ গণেশ মন্দিৰ।